আজি কাৰ্বি আংলং ডিষ্ট্ৰিক্ট বড়ো সংগঠন আৰু আমাৰ হাজংপুৰ আৰু ৰবীন ব্ৰহ্ম গাঁৱৰ গামবুঢ়া ছেক্ৰেটাৰী আৰু লগতে নাহৰজৰ অঞ্চলৰ ডিমাছাৰ সম্প্ৰদায়ৰ মুৰব্বী আৰু ইয়াৰ লগতে আমাৰ ৰেংমা নাগা পিপল কাউন্সিলৰ প্ৰেচিডেণ্ট আৰু আমাৰ মাজত উপস্থিত হ'ব পৰা আমাৰ ভূমি সুৰক্ষা কমিটিৰ অধ্যক্ষ আমি আজি যথেষ্ট মৰ্মাহিত হৈছোঁ ইয়াত আহি, কিয়নো আমি যোৱা কেইদিনমানৰ পৰা এই নাহৰজন অঞ্চলৰ যি মানে ভাইৰেল ভিডিঅ' এই ভাইৰেল ভিডিঅ'বিলাক মানে আমি দেখি যথেষ্ট মৰ্মাহিত হৈছোঁ, কিয়নো যি মানে ভূমিক লৈ আগষ্টিন কামচাই বহু দিনৰ পৰা প্ৰায় 2020 চনৰ পৰা তেখেতে ইয়াত মানে সমস্যা বা জগৰ লগাই আহিছে। গতিকে আমি এই সকলো সমস্যাবিলাক সমাধান কৰিবলৈ, আলোচনাৰ জৰিয়তে সমাধান কৰিবলৈ আমি আহ্বান কৰিছোঁ, কিয়নো কাৰ্বি আংলং ডিষ্ট্ৰিক্ট অট'নমাছ কাউন্সিলকো আমি অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে এই সমস্যাটো সমাধান কৰাত মানে সহায় কৰে, কিয়নো হাজংপুৰ আৰু ৰবীন ব্ৰহ্ম গাঁৱৰ জনসাধাৰণসকলে যথেষ্ট মানে ভীতিগ্ৰস্ত হৈছে। ইয়াত যিদৰে আগষ্টিন কামচা ডাঙৰীয়া আহি কিনি যিডোখৰ মাটিক নিজৰ বুলি দাবী কৰি আছে, আচলতে সেই মাটিডোখৰ তেখেতৰ নহয়। এই মাটিডোখৰ ললিতা ব্ৰহ্ম ডাঙৰীয়াৰ হয়। গতিকে আমি সকলো ডাটাসমূহ ইয়াত মানে চালি জাৰি চাইছোঁ। গতিকে আগষ্টিন কামচা ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ তেখেতে কোনো ইয়াত এনেকুৱা সমস্যাৰ সৃষ্টি নকৰে। তেখেতে নিজৰ মাটিডোখৰ ক'ত আছে সেইখিনি এয়াৰত তথা মণ্ডলসকলক লৈ কিনি তেখেতে বিচাৰি ল'ব লাগে। অন্যৰ মাটিটো নিজৰ বুলি দাবী ধমকি কৰি ভয়ভীতি দেখুৱাই মানে দখল কৰিব বিচৰাটো যথেষ্ট মানে দুৰ্ভাগ্যজনক। গতিকে আমি আজিৰ এই সভাৰ জৰিয়তে আমি সকলোৱে একত্ৰিত হৈ আমি অনুৰোধ কৰিছোঁ যাতে এই বিবাদটো লৈ কিনি কোনো অপ্ৰীতিকৰ ঘটনা যাতে নহয়, আমাৰ মাজত কোনো গোষ্ঠীগত সংঘৰ্ষৰ মানে ইয়াত মানে তেনেকুৱা ভাবুকি নাহে, কিয়নো যিডোখৰ মাটিক লৈ কিনি বিবাদ হৈছে এই মাটিটো ললিতা ব্ৰহ্মৰ তথা টিকেন ব্ৰহ্মৰ ললিতা ব্ৰহ্মৰ গিৰিয়েক টিকেন ব্ৰহ্ম আৰু ইয়াৰ লগত আগষ্টিন কামচাৰ মাজত হৈছে। গতিকে কোনো ইয়াত গোষ্ঠী সংঘৰ্ষৰ কথা নাহে, কোনো কাৰ্বি ভাইসকলৰ লগত এই মানে মাটিৰ বিবাদটো হোৱা নাই। গতিকে সেইখিনি আমি আজিৰ এই মিডিয়াৰ জৰিয়তে আমি সকলোকে অৱগত কৰাব বিচাৰিছোঁ যাতে সেইখিনি অপপ্ৰচাৰ নচলায় আৰু তেনেকুৱা ষড়যন্ত্ৰ নকৰে। আমাৰ এই নাহৰজন অঞ্চলত যাতে এনেকুৱা মাটিৰ সমস্যাটো সমাধান কৰাত মানে সকলোৱে সহযোগ কৰে আৰু স্পেচিয়েলি আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলক আমি আহ্বান কৰিম অতি শীঘ্ৰে তেওঁলোকে ইয়াত আহি কিনি ডিপাৰ্টমেণ্টেল মানে ইনভেষ্টিগেশ্যন কৰি কিনি ইয়াৰ মাটিডোখৰ মানে কাৰ হয়, সঁচাকৈ ইয়াৰ অনাৰটো কোন হয় সেইটো মানে প্ৰমাণ কৰি দিব লাগে। এইখিনি মই অনুৰোধ কৰিছোঁ। আৰু ইয়াৰ লগতে আমি কাৰ্বি আংলং ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আৰু লগতে ছুপাৰিনটেণ্ডেণ্ট অফ পুলিচ আৰু লগতে আমাৰ ছাব ডিভিজন অফিচাৰ চিভিল বোকাজান ছাব ডিভিজনৰ আমি মেজিষ্ট্ৰেট ডাঙৰীয়াকো আমি লগ কৰিম। তেখেতক এই যি আমাৰ ইয়াত মানে অশান্তিকৰ পৰিস্থিতি, যি মানে এটা চেঞ্চিটিভ মানে চিটুৱেশ্যন হৈ আছিল, এই চিটুৱেশ্যনবিলাক মানে কণ্ট্ৰল কৰিবলৈ, নিয়ন্ত্ৰণ কৰিবলৈ আমি তেওঁলোকক মেমৰেণ্ডাম দিম আৰু তেওঁলোকে অতি শীঘ্ৰে তেওঁলোকৰ মানে বিষয়ববীয়াক বা তেওঁলোকে নিজে উপস্থিত হৈ কিনি ৰাইজৰ লগত তেওঁলোকে মোকাবিলা কৰে আৰু ৰাইজক মানে এটা অভয়বাণী দিয়ে। যিহেতু আমি শুনি পাইছোঁ নানা ৰকমৰ মানে কিছুমান থ্ৰেটেনিং আমাৰ টিকেন ব্ৰহ্ম ডাঙৰীয়াক
কিছুমান মানে দুষ্কৃতিকাৰীয়ে অচিনাকি লোকসকলে তেখেতক দিছে আৰু পিছলৈ তাতে তেনেকুৱা মানে ভাবুকি তেওঁ মানে তাতে নাপায় গতিকে আমাৰ প্ৰশাসনক আমি ইয়াৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ অনুৰোধ কৰিছোঁ